তোমালোকক অনুশীলনী 4.3 1 নম্বৰতে আছে বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰা। গতিকে আজি আমি এই বৰ্গ সম্পূৰণ পদ্ধতি কিদৰে কৰে আমি সেই নিয়মটো শিকিম। এই অংকটো কৰিবলৈ হ'লে আমি আগতে পাই অহা a plus b whole square আৰু a minus b whole square এই সূত্ৰকেইটাৰ সহায়ত আমি এই অংকটো কৰিম। যেহেতু আমাৰ এই অংকটোত মাইনাছ আছে গতিকে আমি a minus b whole square সূত্ৰ ব্যৱহাৰ কৰি আমি কৰিবলৈ যত্ন কৰিম। অংকটো কৰিবলৈ যাওঁতে আমি চাব লাগিব x স্কোৱাৰৰ যিটো সহগ এই সহগটো 2 আছে গতিকে এই গোটেই লাইনটোক আমি 2 ৰে হৰণ কৰিম। এয়া আমি হৰণ কৰিছোঁ। হৰণ কৰিলে কি হ'ব 2 ৰে 2 কটা যাব, তেতিয়া থাকিব x স্কোৱাৰ মাইনাছ 7x plus 7/2 x plus 3/2 minus 3/2 আমি এই সংখ্যাটোক আমি ইফালে উলিয়াই দিওঁ। উলিয়াই দিয়াৰ পিছত আমি দেখিছোঁ অংকটোত মাইনাছ আছে গতিকে আমি a minus b whole square সূত্ৰত আমি কৰিবলৈ যত্ন কৰিম। প্ৰথমতে আমি খালী ঘৰটো পাতি ল'ম। a স্কোৱাৰ minus 2ab plus b স্কোৱাৰ। গতিকে আমাৰ ইয়াত a ঘৰত x আহিব, গতিকে a ঘৰত x অহাৰ কাৰণে আমি এই a ঘৰত এই xটো ইয়ালৈ আনিলোঁ। তেতিয়া 7/2 ইয়ালৈ আহিব। 7/2 ইয়াত লিখিবলৈ যাওঁতে কিন্তু আগফালে 2 এটা বেছি হৈ আছে গতিকে এইটো কাটিব পৰাকৈ ইয়াত অলপ বঢ়াই দিব লাগিব, সেইটো হ'ব 4, যাতে এইটো কটাকটি কৰিলে ইয়াৰ লগত মিলে। এতিয়া আমি দেখিলোঁ যে a ঘৰত x সোমালে আৰু b ঘৰত 7/4, গতিকে ইয়াত আহিব 7/4, কিন্তু এই 7/4টো ইয়াত নাই। এইটো ইয়াৰ কাৰণে হৈছে আৰু এইটো ইয়াৰ কাৰণে হ'ল, কিন্তু এইটোৰ কাৰণে ওপৰত নাই। গতিকে আমি এই b স্কোৱাৰ ঘৰটো দুইফালে আমি এনেকৈ দিব লাগিব। তোমালোকে সেই কথাটো ভালকৈ বুজি ল'বা যে আমাৰ a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ, গতিকে আমাৰ এইটো a কাম কৰিলে আৰু এইটোৱে কৰিলে 2ab কামটো কৰিলে। গতিকে এই b স্কোৱাৰৰ মানটো ইয়াত নাই গতিকে আমি দুইফালে লিখিছোঁ। কাৰণ কেলৈ দুইফালে লিখিছোঁ, যাতে এইটো কটা যায়, সেইকাৰণে এই ঘৰটো দুইফালে দিব লগা হয়। গতিকে আমাৰ ইয়াৰ পৰা ইয়ালৈকে এটা সূত্ৰ হ'ল, সেই সূত্ৰটো হৈছে a minus b whole square। a মানে x, b মানে 7/4। গতিকে এইফালে আমি স্কোৱাৰটো কৰিলোঁ। 7 স্কোৱাৰ 49 আৰু 4 স্কোৱাৰত 16 হ'ব। 16 হ'ব। গতিকে ইহঁতৰ 16 আৰু 2 লসাগু হ'ব 16। 49 8 বাৰ 3 24। ঊনপঞ্চাছৰ পৰা 24 গ'ল, কিমান থাকিব 25/16। এতিয়া আমি ইয়াৰ হোল স্কোৱাৰটো আমি উঠাই দিলে মানে এইফালে হ'ব প্লাছ মাইনাছ ৰুট 25/16, কিন্তু আমাৰ 25 আৰু 16ৰ ওপৰত ৰুট নাথাকে। 25ৰ ঠাইত 5 হ'ব আৰু 16ৰ ঠাইত 4 হ'ব। গতিকে আমি লিখিলোঁ 25ৰ ঠাইত 5 হ'ল আৰু 16ৰ ঠাইত 4 হ'ল। আমি
এই বাওঁ ছাইডৰ যিটো -7/4 আমি ইফালে নিলোঁ, নিয়াত আমি লসাগু ল'ম 4, তেতিয়া হ'ব 7 + -5, এইটো হ'ব x প্লাছ মাইনাছ থকাৰ কাৰণে এবাৰ প্লাছত লিখিম, এবাৰ মাইনাছত লিখিম। গতিকে আমি পালোঁ 7 × 5 = 12, 12 4 হৰণ কৰিম, 7ৰ পৰা 5 গ'ল থাকিব 2 হ'ব। গতিকে আমি 4য়ে 12 হৰণ কৰিলে 3 বাৰ যাব আৰু 2 × 2 2 × 4, গতিকে ইয়াৰ হ'ব 1/2। গতিকে নিৰ্ণয় মূল আৰু 1/2 হ'ব। এনেকৈ তোমালোকে কৰিবলৈ যত্ন কৰিবা।